সো বন্ধু বান্ধৱীসকল ৱেলকাম টু HD এজেডু হাব। আপোনালোকৰ ভাল ৰেছপন্স পোৱাৰ বাবে আমি আপোনালোকৰ মাজলৈ আকৌ লৈ আহিছোঁ 10টা কুইজৰ টোপোলা পাৰ্ট 3। এইদৰে আমাক সহায় কৰি যাব, ছাপোৰ্ট কৰি যাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে সৰ্বপ্ৰথমে এডুকেশ্যনেল আপডেটবোৰ পাই যায়। ধন্যবাদ। আজিৰ শিতানৰ প্ৰথমটো প্ৰশ্ন হৈছে মহাত্মা গান্ধী অসমলৈ কিমানবাৰ আহিছিল? অপশ্যন এ এবাৰ, অপশ্যন বি 3বাৰ, অপশ্যন চি 4বাৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 4বাৰ। আজিৰ শিতানৰ 2 নম্বৰ প্ৰশ্নটো হৈছে 2021 চনৰ 5 জুন তাৰিখে ঘোষণা কৰা অসমৰ নতুন ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যন এ দিহিং পাটকাই, অপশ্যন বি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন চি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। আজিৰ শিতানৰ 3 নম্বৰ প্ৰশ্নটো হৈছে স্কটলেণ্ড অৱ ইষ্ট বুলি অসমৰ কোনখন ঠাইক কোৱা হয়? অপশ্যন এ শ্বিলং, অপশ্যন বি শুৱালকুছি, অপশ্যন চি গুৱাহাটী। হয়, আপোনালোকে ঠিকেই ভাবিছে। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে শ্বিলং। আজিৰ শিতানৰ 4 নম্বৰ প্ৰশ্নটো হৈছে কোনে প্ৰথমে ঘৰ বা মন্দিৰৰ আগত বাগিচা কৰিছিল? অপশ্যন এ ইজিপ্তিয়ানসকলে, অপশ্যন বি মোগলসকলে আৰু অপশ্যন চি ৰোমানসকলে। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে ইজিপ্তিয়ানসকলে। আজিৰ শিতানৰ 5 নম্বৰ প্ৰশ্নটো হৈছে যাদৱ পায়েঙে কোনখন অৰণ্যৰ সৃষ্টি কৰিছিল? অপশ্যন এ দিহিং পাটকাই অভয়াৰণ্য, অপশ্যন বি মোলাই কাঠনিবাৰী, অপশ্যন চি কাজিৰঙা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে মোলাই কাঠনিবাৰী। আপুনি যদি জানিছিল কমেণ্টত নিশ্চয় জনাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰি দিব। আজিৰ শিতানৰ 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? অপশ্যন এ নলিনীবালা দেৱী, অপশ্যন বি সৰোজিনী নাইডু, অপশ্যন চি ইন্দিৰা গান্ধী। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে ইন্দিৰা গান্ধী। আজিৰ শিতানৰ 7 নম্বৰ প্ৰশ্নটো হৈছে ডিস্কভাৰী অৱ ইণ্ডিয়া গ্ৰন্থৰ লেখক কোন? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি কালিদাস। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে জৱাহৰলাল নেহৰু। আপুনি বাৰু এই কথা জানিছিল নে? কমেণ্টত নিশ্চয় জনাব। আজিৰ শিতানৰ 8 নম্বৰ প্ৰশ্নটো হৈছে গেটৱে অফ ইণ্ডিয়া বুলি কোনখন ৰাজ্যক জনা যায়? অপশ্যন এ মুম্বাই, অপশ্যন বি দিল্লী, অপশ্যন চি বাংগালুৰু। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে মুম্বাই। আজিৰ শিতানৰ 9 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? অপশ্যন এ মহাৰাষ্ট্ৰ, অপশ্যন বি মধ্যপ্ৰদেশ, অপশ্যন চি ৰাজস্থান। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান। আজিৰ শিতানৰ অন্তিমটো প্ৰশ্ন হৈছে দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতিজন কোন? অপশ্যন এ নেলছন মেণ্ডেলা, অপশ্যন বি ব্ৰিম ফিচাৰ, অপশ্যন চি জম কেনয়াটা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে নেলছন মেণ্ডেলা। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।